हेलो एवरीवन आमी इतिया जजिला पास पाब होइसु आरु 2 किलोमीटर मान यार পৰা स्टार्ट होबो অলरेडी स्टार्ट होइसे टप पाउते आरु 2 किलोमीटर मान আছে टोटल 11 किलोमीटर रेंज है आमी অকমান ৰেষ্ট কৰিছো अरे मेरा भाई एक ही रुकता ना कितने लूँ एक साथ अच्छा कैमरा मैन हूँ मैं हाँ भाई आ रहा जल्दी सा বৰ্তমান আহি জজিলা পাছত উপস্থিত হৈছো ইয়াৰ পিছত আমি লাডাখ এণ্টাৰ কৰিম ভাল লাগিছে ৰাস্তা খুব ধুনীয়া কোনো প্ৰব্লেম নাই বৰফ নাছিলে মানে থ্যাংক ইউ জজিলা পাছ ক্ৰছ কৰিলোঁ ক্ৰছ কৰি জাষ্ট জজিলা পাছৰ তলতে বহুত ধাবা আছে এই ধাবাবোৰত খাব ৰখিছোঁ ব্ৰেকফাষ্ট কৰা নাছিলোঁ আৰু ইয়াৰে তলত স্নো স্পৰ্টছ বহুত কিবা কিবি হৈ থাকে জেট স্কি আৰু এনেকুৱা ধৰণৰ গতিকে ইয়াত আহিলে কোনোবাই কৰিব পাৰে হাইটৰ একো প্ৰব্লেম হোৱা নাই সাধাৰণতে নহয় বেছি হাইট নহয় তো ইয়াত আহিলে আপোনালোকে নিশ্চয় এনজয় কৰিব পাৰিব এতিয়া আমি যাম কাৰ্গিল ইয়াৰ পৰা 100 কিলোমিটাৰ এৰাউণ্ড 2 পৰা 3 ঘণ্টামান 3 আৱাৰ্ছ লাগিব কিজানি চাই থাকিব আপোনালোকে বৰ্তমান আমি ড্ৰাছত আছোঁ আপোনালোকে দেখিব পাৰে ৱৰ্ল্ডৰ ছেকেণ্ড কোল্ডেষ্ট ভিলেজ হয় ছেকেণ্ড কোল্ডেষ্ট প্লেচ আফটাৰ চাইবেৰিয়া এই ঠাইডোখৰ হৈছে ৱৰ্ল্ডৰ ছেকেণ্ড কোল্ডেষ্ট প্লেচ पर मत भूलो सी
जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। है मेरे वतन के लोगों जरा आँख में भर लो पानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको इसलिए। मेरी आन मेरी शान मेरी जान हिंदुस्तान। पाँच 5000 वर्ष पहले हमारे देशवासी इसी হেল্ল' এভৰিৱান, আজি আমি ষ্টপ কৰিছোঁ আজিৰ জাৰ্ণি। আমি এতিয়া বুট খাবৰু বুলি জেগা এডোখৰত আছোঁ, লেহ আৰু কাৰ্গিলৰ মাজত, কাৰ্গিল আৰু লেহ মাজত। ইয়াৰ পৰা লেহ আৰু 150 কিলোমিটাৰমান আছে, 3 আৱাৰ্ছ লাগিব। কিন্তু যিহেতু ৰাতিপুৱা 7টা বজাৰ পৰাই বাইক ৰাইড কৰি আছিলোঁ, সেইকাৰণে আজি ইয়াতে ষ্টপ দিছোঁ। আমাৰ পিছফালে এইখন পদ্মা গেষ্ট হাউচ আছে, ইয়াতে হোমষ্টে, তাতে আমি আছোঁ। খুব ধুনীয়া জেগা, আপোনালোক দেখুৱাব চেষ্টা কৰিম, চাই থাকিব ঠাইবোৰ। এতিয়া এটা বুদ্ধিষ্ট মনেষ্ট্ৰি আছে ওচৰতে, মনেষ্ট্ৰিটোলৈকে যাওঁ সন্ধিয়া হোৱাৰ আগতে, তো চাই থাকিব।